কাৰণে সেই কিটিপটো নকলে মোক বৰ কৃপণ বুলি ভাবিব নহয়। মই কৈ দিছোঁ আপোনালোকক, কণীৰ বগা কুহুমখিনিৰ আঁতৰাই যিখিনি বগা অংশ আছে, সেই বগা অংশখিনি আমি মুখত, মানে মই সৰু ছোৱালী আছিলোঁ যে, এইসকলতকৈ মই বেছি বুঢ়ী হ'ব লাগিব, সেইকাৰণে কি কৰিছিলোঁ, এই বগা অংশখিনি মোৰ মুখত ঘঁহি লৈছিলোঁ। মুখত দি পেলাই ফেন এখনৰ ওচৰত মই বহি আছিলোঁ। 1 ঘণ্টা 1.5 ঘণ্টামানলৈ বহি আছিলোঁ আৰু মোৰ গোটেই এই ওলাই থকা অংশবিলাকত মই কণীৰ বগা অংশখিনি ঘঁহি লৈছিলোঁ আৰু তাৰপিছত ক'লা কাজলটো লগোৱা নাছিলোঁ। ক'লা কাজল লগোৱা নাছিলোঁ। কাগজ পুৰি যিখিনি ছাই হয়, সেইখিনি অকণমান ধোঁৱা বৰণীয়া হয়, গতিকে সেইখিনিয়ে মই অকণমান কৰি কি কৰিছিলোঁ, মিহি কৰি লৈ এইবিলাকত চকুৰ তলখিনি তেনেকৈ দিছিলোঁ, এইবিলাকত দিছিলোঁ। মেকআপটো মই নিজে কৰিছিলোঁ তেনেকুৱাকৈ, সময়তকৈ আগে আহি পেলাই সেইখিনি কৰিছিলোঁ। আৰু চুলিখিনি যিবিলাক আজিকালি হোৱাইট এক্স বুলি বস্তুটো আছে, তাৰে এটা তেনেকৈ, আজিকালিতো চুলি নপকেই, সেইকাৰণে মই চুলি পকাই লৈছোঁ। গতিকে মোৰ মানে এইবিলাকত আফচোচ নাই আৰু, গম পাইছানে? মই তেনেকুৱা পৰ্যায়ৰ পৰা আহিছোঁ। আৰু ইয়াত এটা ধৰ্মশালা এটা আছে, হয়নে? সেই ধৰ্মশালাটোত আমি আছিলোঁ। কিন্তু মোক আচলতে এই নলবাৰীখন খুব বুকুৰ আপোন, আগৰ পৰাই মোক তেনেকৈ কাৰোবাৰ ঘৰত তেনেকৈ চাৰু তালুকদাৰ খুৰীহঁতৰ ঘৰলৈ লৈ গৈছিলে যে তই তাত থাকিব নালাগে, আমাৰ তালৈকে আহ, সেই বুলি মোক লৈ গৈছিলে। আৰু তেনেকুৱাকৈ বহুবিলাক আছিলে যিয়ে নেকি ঘৰলৈ মাতি আনি মোক ৰাখিছিলে। মই ভাবিছোঁ যে গোটেইবিলাক আছিলে। আৰু আমাৰ স্বনামধন্য শিল্পী বাদল দা আছিলে। আৰু মই খুব ভয়াতুৰো আছিলোঁ তেতিয়া, সৰু আছিলোঁ কাৰণে নেকি ভয়াতুৰ আছিলোঁ। ঘৰটো যে তেনেকুৱা দেখিলোঁ, ইয়াত ভূত ওলাব নেকি, বাদল দাক সুধিছিলোঁ। বাদল দাই কৈছে, মই দুৱাৰ মুখতে বহি আছোঁ, তোক কোনটো ভূত আহে চাই ল'ম দে, এনেকৈ কৈ ডাং এডাল লৈ পেলাই বহি থাকে। সেইখিনি ক'লে শেষেই নহ'বগৈ। প্ৰত্যেকখন নাটকৰ অন্তৰালত বহুবিলাক কাহিনী আছে, প্ৰত্যেকখন ছবিৰ অন্তৰাল বহুবিলাক কাহিনী আছে, যিবিলাকে, কিন্তু এটা মোৰ খুব ভাল লাগে যে অসমৰ ৰাইজে তথা ভাৰতবৰ্ষৰ ৰাইজে মোক সদায় মৰম জনাইছে, আশীৰ্বাদ জনাইছে, আৰু সেইটোৱে মোক জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰিছে। মই পৃথিৱীখন ভাল পাওঁ, অসম ভাল পাওঁ, মই অসমীয়া বুলি গৰ্ব অনুভৱ কৰোঁ। গতিকে আজি এইখিনিকে ক'লোঁ। মই অকণমান এই কিটিপটো ক'লোৱেই, এতিয়া মই মোৰ বচন অকণ কওঁ, বৰ দীঘলীয়া হ'লে আপুনি কৈ দিব। মই ইলেকশ্যনত নুঠো কিন্তু দেই, সেইটো ক'ব। এনেকুৱা ধৰণৰ কিবা ভাল কথা ক'লে মোক চবেই ভাবে এওঁৰ বাৰু ধান্দা নেকি। এইটো নহয় বাপাহেৰে, মই ভোটটোহে দিবা পাৰোঁ, মই ভোটটোহে দিব জানো। সেইটো তেনেকুৱা মোৰ কোনো মতলব নাই, কাৰণ বহুত দিনৰ আগতে কৈছিলে এটা, মই বোলো মই নাজানো। আৰু এতিয়া মোক অসমৰ ৰাইজে যিমান মৰম কৰিছে, ইলেকশ্যনত উঠিলে সিমান বেয়া পাব মোক। সেই বুলিয়ে ক'লোঁ যে মোক ইমান মৰম নকৰা হ'ব, কাৰণ মই প্ৰত্যেকৰে কাম কৰিব নোৱাৰিম, হয় নহয়? মোৰ প্ৰথম নাটকখন আছিলে কঁকাল ঘূৰাই নাচ, বোলো পিলিঙি কঁকাল ঘূৰাই নাচ, মই হেনো বুঢ়ী, উজুটিতে উফুৰাও ডেকা তিনি কুৰি, বোলো পিলিঙি কঁকাল ঘূৰাই নাচ। সেই তেনেধৰণে মোক সজাই পৰাই ফুকন হলত, মিলন মন্দিৰত তেতিয়া মোক এইবিলাক গীত মাত প্ৰদৰ্শন কৰিবলৈ শিকাইছিলে। তাৰপিছত মই তেজপুৰ চিলভাৰ স্কুলত, জুবলি স্কুলত পঢ়িলোঁ। তেতিয়া মইনা মেলবিলাক হয়, তাত আমি গোটেইবিলাকে ৰঙাপাৰা স্কুললৈ আহোঁ,
তেনেকৈ ট্ৰেইনত উঠি আহোঁ আৰু আমাৰ ছাৰ বাইদেউহঁতে আমাক বহুত কেয়াৰ লৈছিলে আৰু যেতিয়া মই হাই ছেকেণ্ডেৰী তেজপুৰৰ যিখন বহুমুখী কন্যা বিদ্যালয়ত সোমালোঁ ক্লাছ 4 পৰা তেতিয়া আমাৰ সময়ত আছিলে আটাইবিলাকে জানিব যিসকল শিক্ষাগুৰু আছিলে সেইসকলক মই সদায় চৰণ চিন্তা কৰোঁ সেইসকলে আমাক যথেষ্ট অৰ্হতা দেখি তেওঁলোকে আগুৱাই লৈছিল ঠিক তেনেকুৱাকৈ মৃণালিনী চেতিয়া বাইদেউ অলপতে ঢুকালে পদ্মনাথ গোহাঁই বৰুৱাৰ তেখেত নাতি মৃণালী বাইদেৱে নাটকবিলাক শিকাইছিলে আৰু শীলা বৰঠাকুৰ বাইদেউ পদ্মশ্ৰী শীলা বৰঠাকুৰ বাইদেউ সদায় আহি আগতে আমাৰ মা দেউতা অহা নাছিলে নাটক থিয়েটাৰ কৰিবলৈ ইয়াত নলবাৰীলৈ আহোঁতেও শীলা বাইদেউ আৰু মিউজিকত আছিলে সংগীত বিশাৰদ মীৰা দাস বাইদেউ তেওঁলোক লক্ষ্ণৌৰ পৰা পাছ কৰা তেওঁলোক আহিলে আমাৰ মা দেউতাহঁত অহাৰ কোনো প্ৰয়োজন নাছিলে গতিকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিয়ে মা দেউতাহঁতে পঠিয়াইছিল সেইবোৰ কথা মনত পৰিলে আচলতে এতিয়া আনন্দটো চকুলো ওলায় মই এতিয়া আপোনালোকক যিখন এই চিনেমা হল থকা মঞ্চটোত নাটক কৰিছিলোঁ সেই নাটকখন আছিল উপপথ সেই উপপথত মই 80 বছৰীয়া এগৰাকী আইতাৰ ভাও লৈছিলোঁ আৰু মোৰ ল'ৰা কেতিয়াবা নিপন দা হৈছিলে কেতিয়াবা দীনেশ দা হৈছিলে উদয় দা হৈছিলে আৰু তেনেকৈ তৰু বাইদেউ জুনু বাইদেউ আটাইবিলাক মোতকৈ বয়সত ডাঙৰ আছিলে সেইসকলৰ লগত অভিনয় কৰিছিলোঁ বানপানী দেখিছ বানপানী তহঁত কোনেও বানপানী দেখা নাই হেৰৌ বানপানী আহে বাৰিষা আৰু তহঁতৰ মানুহবিলাক যাওক উৰাজাহাজত উঠি এৰোপ্লেনত উঠি তহঁতে মটৰ গাড়ীত উঠি বানপানী চাবলৈ যাওঁ বানপানী দেখিবি কেনেকৈ শুনিছ চাগে শুনিছ মোৰো এটা ল'ৰাৰ নাম আছিল ৰতন এজনী ছোৱালীৰ নাম আছিল গৌৰী মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো ৰতন গৌৰী মোৰ সেই বোৱাৰীজনীয়ে কতনো চিঞৰিলে আই মোক ধৰক আই মোক ধৰক আই মোক সকলো উটি গ'ল গিৰিহঁত পো নাতি বোৱাৰী সকলোবিলাক উটি গ'ল লালাত পুঞ্জিবলৈ মই আজিও জীয়াই আছো কি কৰিম মৰিও যাব নোৱাৰো জীয়াইও থাকিব নোৱাৰো 3 দিন ধৰি মোৰ পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে মোৰ এনেকুৱাতে এটা বেয়া বুদ্ধি মনলৈ আহিল মই মানুহবিলাকক কানি বুঢ়ী ভাওজুৰি পইচা মাগিবলৈ ধৰিলোঁ তাৰ আগতে এজন মানুহে মোক সেই পাগলী বুলি ভাবি তেজপুৰ পগলা ফাটকত সোমোৱাই থ'লে তাত থাকিতো ভালেই পাইছিলোঁ খাইছিলোঁ শুইছিলোঁ বন্ধ কৰিছিলোঁ কিন্তু কি হ'ব ডাঙৰ মানুহ এজনক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে ক'লোৱেই নহয় 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিল তেনেকুৱাতে বেয়া বুদ্ধিটো মগজুত সোমালে মই কানি বুঢ়ী ভাওজুৰি বাবু দিয়ক মই চকুৰে নেদেখো কিবা এটা সাহায্য কৰক বাবু দিয়ক মোক পইচা দুটামান দিয়ক মই কিবা এটা খাব পাৰিম মই একোৱেই খোৱা নাই বাবু দিয়ক মই কেইটামান বস্তু খাব পাৰিম বানপানীত মোৰ সকলোবিলাক উঠি গ'ল বাবু মই ভৰিখনত ধৰিছোঁ বাবু দিয়ক মোক 2টা পইচা দি ভাত খাবলৈ দিয়ক মোক কিবা এটা খাবলৈ দিয়ক বাবু দিয়ক দিয়ক দিলে মই শিকিটো চাই দেখিলোঁ শিকিটো নচলে মই মানুহজনক চিঞৰি ক'লোঁ বাবু শিকিটো দেখোন নচলে
মানুহজনে আহি মোক পিঠিখনত কথা মাৰি দি ক'লে, তই দেখোন চকুৰে দেখাৱ, কিয় মিছা মাতিছ? হেৰৌ বোপাই, নহ'লে দেখোন গোটেইবোৰ মানুহে মোক নচলা পইচাকে দি যাব বোপাই। তই মোক পিঠিখনতে চুকি দিলি কেলে বোপাই? মই খাব নাপায় মই কান্দি বুঢ়ী ভাও জুৰিছিলোঁ। এয়া আছিল মই অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰা এগৰাকী ৮০ বছৰীয়া আইতাৰ চৰিত্ৰ। আৰু এখন নাটক মই গোবৰ্ধন চৰিত্ৰ কৰিছিলোঁ আৰু তেখেতো শিক্ষক বিশ্বনাথ চাৰিআলি নাট্যকাৰ তৰুণ শইকীয়াদেৱে মোৰ ভাওটো মইনা চৰিত্ৰ হিচাপে ৰূপায়িত কৰিলে আৰু আপোনালোকৰ সকলোৰে প্ৰিয় শিল্পী খ্যাতনামা ইন্দ্ৰবনীয়া দেৱে গোবৰৰ ভাও লৈছিলে। আৰু আমি দুয়ে যেনেকৈ ৰেডিঅ'ত আমি নাটকখন কৰিছিলোঁ, ঠিক তেনেকুৱাকৈ মঞ্চৰ উপযোগী কৰি পেলাই পিছত আমাক মঞ্চত কৰিবলৈ সুবিধা কৰি দিছিলে। অনুষ্ঠানবিলাকত পোনাদা আৰু মই কৰিছিলোঁ। আমাৰ পোনাদা মানে ইন্দ্ৰবনীয়া আমাৰ ঘৰৰ লগত, মোৰ শহুৰৰ ঘৰৰ লগত আগৰ পৰা ভাল সম্বন্ধ আছিলে আৰু তেখেতৰ ঘৈণীয়েক মিনু বনীয়া মোৰ ফ্ৰেণ্ড আছিলে। গতিকে আমি খুব ঘৰুৱাভাৱে নাটক কৰিব পাৰিছিলোঁ। মই এতিয়া গোবৰে যেতিয়া ভাওনাৰ বচন আওৰাই আছে আৰু তেতিয়া মইনাইনো দেখি কি ক'লে সেইখিনিকে আপোনালোকক শুনাইছোঁ। গোবৰে যেতিয়া ভাওনাৰ বচন আওৰাই আছে তেতিয়া মইনাইনো গোবৰক দেখি কি ক'লে, উৱা তোৰ আকৌ হ'ল কি? চাওঁ হাতত সেইখন কি? আই মানুহডালক চা কেনেকুৱাখন কৰিছে, কিনো হুহুকা বিচলাখন কৰি আছ, চাওঁ এতিয়া কি কৈছ? ৰাইজে তোক চিলেক্ট কৰিছে। বাৰু কচোন তোৰ ভাওটোনো কি? নক কেলে? কোনটো? এতিয়া এইটো নে? এইটো গোলাপ দান হত কাৰে এইটো চন্দ্ৰবিন্দু, এইটো সুদা ক হুক নহয় মটকাৰে মটকাৰে এইটো চন্দ্ৰবিন্দু, এইটো সুদা ক ক তোৰ ভাওটোনো কি? বোলো তোৰ ভাওটো কি? কি গেগাই আছ? নক কেলে? বোলো তোৰ ভাওটোনো কি? কি গেন্ধাৰী? বচন কোনে দিলে তোক? হে হৰি, লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচৰ ওলাব, ঘৈণীয়েকহঁতৰ বুকু দুহাত তুলিব, আমাৰ এইটো ওলাব। চকুত ক'লা পটি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই গাত চিকুট মাৰি মোলৈ হাঁহিব, নেযাওঁ মই ভাওনা চাওনা চাবলৈ যা। এয়া আছিল প্ৰথম মোৰ যিখন গোবৰ্ধন চৰিত। আচলতে মই এইটো কথাও কৈ থওঁ যে গোবৰ্ধন চৰিত কৰোঁতে মই 76 চনত কণ্ঠ পৰীক্ষা দি পেলাই চিৰিয়েল মানে যিবিলাক খণ্ড থাকে সেইবিলাকত মূল চৰিত্ৰ দিয়া নহয়, কাৰণ কণ্ঠটো মোৰ ঠিক হৈছে নে নাই সেইটো এটা কথা আছে। কিন্তু মহেন্দ্ৰ বৰঠাকুৰ দাদা আৰু ইফালে নীলু চক্ৰৱৰ্তী দাদা,
অৰুণ দা, গোটেই ৰেডিঅ'ত থকা যিখিনি পুৰুধা ব্যক্তি আছিলে তেওঁলোকে মোৰ ৰেকৰ্ডিং হোৱাৰ পিছত চালে আৰু যেতিয়া মোৰ ভাল হৈছে বুলি ভাবি মোক জনোৱা নাছিলে। অৱশ্যে খুব ভাল হৈছে কেতিয়াও নকয়, এইবোৰ মানুহে জনা মানুহে নকয়। সেইকাৰণে তেওঁলোকে তাৰ পিছতহে গোটেইখিনি কণ্ঠ পৰীক্ষাৰ পিছত পাছ কৰাৰ পিছত মোক এই গোবৰ্ধন চৰিত্ৰ কৰিলোঁ। তাৰপিছত মইনা সংবাদখন কৰিলোঁ, সেইখন ৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত হৈছিলে। গতিকে মোৰ সেইটো এটা ভাল লগা কথা। সেইকাৰণেই কওঁ যে মই পাছ কৰিয়ে এটা মূল চৰিত্ৰত অভিনয় কৰিছিলোঁ। নাটকখন আছিল তৰুণ শইকীয়াদেৱৰ গোবৰ্ধন চৰিত। আৰু এতিয়া মই বাণ থিয়েটাৰ মজিয়াৰ পৰা মই গতি কৰিছোঁ। গতিকে মই এইটো কওঁ যে ৰূপা পাগলীৰ অভিনয় কৰিছিলোঁ তেতিয়া। ধনে জনে উভৈ নদী হ'ব, ধনৰ ওপৰত ধনগুলে বাহ ল'ব, দপ দপকৈ জ্বলি ধনগুলৈৰ জুয়ে আকাশে বতাহে নাচি ফুৰিব। কি চাইছ? ঢোল বাজা, তাল বাজা, উৰুলি দে, উৰুলি দে, উৰুলি দে। এয়া আছিল মোৰ জীৱনৰ যিখন পূৰ্ণাংগ নাটক ভোগজৰা। আটাইখিনিয়ে কৰি দেখুৱালোঁ। ধন্যবাদ। বৰপেটা গালিকেইটা নাকৰোঁ দিয়ক, চাহ চলি মাথা নষ্ট হ'ব। চাহ চলি নষ্ট হ'ব। মোৰ বিয়াখনকে দেখুৱাওঁ নেকি? হ'ব? হা? অঁ, কিছা গীতকেইটা। সুন্দৰীজনী দেখিছেই নহয়, মই এনেকৈ বহি আছোঁ। মোৰ কাষত আটাইবিলাক মোৰ সখীবিলাক আটাইবিলাক বহি আছে আৰু তেওঁলোকে খিচা গীত গাইছিলে। তেওঁলোকে বহি মোক এনেধৰণে গাইছিলে, কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে। হাতখন এৰুৱাই দিওঁ, আকৌ ধৰে। কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে, লাইটতে জ্বলি বাই হালি পৰে, লাইটতে জ্বলি বাই হালি পৰে। দাদাকে হাত পাতি ধৰে নালৈ, দাদাকে হাত পাতি ধৰে নালৈ। কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে। এইদৰে গালে। তাৰপিছত এটা সময়ত যেতিয়া বৰ আহি কলৰ গুৰি পাতলে, তেতিয়া মোৰ লগৰ ছোৱালীবিলাক আটাইবিলাক দৌৰ মাৰিলে কলৰ তললৈ। আৰু মোৰ কাষত এগৰাকী আবু আহিলে। আবু আহি ক'লে, মাই মাই মাই, নাকান্দিবি মাই, নাকান্দিবি, বৰটো বৰ ঠগা মাই। মাই নাকান্দিবি, নাকান্দিবি, বৰটো বৰ ঠগা মাই। মাই খুমৰাটো পগালে মাই, খুমৰাটো পগাল। আবুৱে তেনেধৰণে ক'লে। তাৰপিছত মোৰ যিসকল সখী আছিলে, বান্ধৱীসকলে কলৰ গুৰি তেনেধৰণে গালে, 10টা বজাতে চৰতীয়া আহিব কৈছিলোঁ, চৰতীয়া আহিলি 12টা বাজাত চৰতীয়া বান্ধি থম এতিয়া। মুখৰে ৰুমাল খেল চৰতীয়া, গুচাই দে ভিনি দেও চৰতীয়া, দাঁত আছে না চাওঁ চৰতীয়া বান্ধি থম এতিয়া। এইদৰে গালে। তাৰপিছত আদৰি সাদৰি ৰভাতলিলৈ লৈ আহিলে। ৰভাতলিত এনেধৰণে গীত গাইছিলে, খিচা গীত অৰ্থাৎ জোৰা নাম।
অচিনাৰে পানী টপা পিলপিল কৰে জোক মইনা পিলপিল কৰে জোক অচিনাৰে পানী টপা পিলপিল কৰে জোক মইনা পিলপিল কৰে জোক বৰৰে বয়াকটো পুলপুল কৰে মুখ মইনা তাতে দিলে বাজাৰতে দেখি আহিলো মাটিত লগা ভোল মইনা মাটিত লগা ভোল বাজাৰতে দেখি আহিলো মাটিত লগা ভোল মইনা মাটিত লগা ভোল বৰৰে বয়াকটো 10 নম্বৰী বল মইনা তাতে দিলে এইদৰে গালে। তাৰপিছত মই যেতিয়া বিদায় দিবৰ সময় হ'ল মই আই মাতৃৰ চৰণত ধৰি মোৰ মায়া মোক ক'ত বিয়া দিলি মোৰ মায়া মোক ক'ত বিয়া দিলি তেতিয়া আই মাতৃয়ে ক'লে মাই নাকানবি তোকতো ফাৰ্নিচাৰে কাপোৰে কানিয়ে গাই গহনা বিয়া দিছোঁ মাই তোৰ বাবেহে মোক বিহুৰ দিনা পলি নিছিল মাই যা মাই যা এইবুলি আয়ে বিদায় দিলে। তাৰপিছত মোৰ অতিকে আপোন পিতাৰ চৰণত ধৰি নাকানবি মাই নাকানবি যিটো চলিৰ লগত আজি 5 বছৰে প্ৰেম কৰি কৰি অষ্টম মান শ্ৰেণীত ফেল মাৰি আছা সেইটো চলিৰ লগতে তোক বিয়া দিছোঁ যা মাই যা যা বিদায় দিলে। তাৰপিছত মোৰ আবুগৰাকীৰ গলত ধৰি ধৰি বিয়া দিলি আজিৰ পৰা ৰাতি হলি মই কাৰ লগত ঘুমম নাকানবি আবু আজিৰ পৰা ৰাতি হলি বিছনাৰ তলত তোক চইলাটো কাই দিব মাই নাকানবি মাই নাকানবি মাই নাকানবি মাই মই মূৰৰ চুলি ছিঙি তোক আশীৰ্বাদ কৰিছোঁ দে মাই মাই তোৰ একেবাৰতে এক গোহালি চলি সৈতে মোৰ আপোন ঘৰখনলৈ গ'লোঁ। বিয়াৰ পিছদিনাৰ পৰা এখেতে সকলোবিলাক কামতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ চলি আছে। আৰু অকণমান সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এনেধৰণে সময় পাৰ হৈছে। পিছলৈ এনেকুৱা হ'লগৈ সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কৈ দিওঁ আমাৰ তেওঁ দুজনী ছোৱালী মোৰ দুইজনী ছোৱালীকে মই সুশিক্ষিতা কৰি তুলিছোঁ। দুইজনী ছোৱালীকে মই বিয়া দিছোঁ। মোৰ নাতি 2টা নাতিনী এজনী ডাঙৰ হৈছে। আমাৰ সৰু পৰিয়ালটো আপোনালোকে আশীৰ্বাদ দিব। মই এইখন কলেজলৈ আহি মোৰ অতীতক বহুত ৰোমন্থন কৰিব পাৰিছোঁ, ভাল পাইছোঁ। সকলোবিলাক ভাল মনৰ গৰাকী হ'ব বুলি আশা কৰিছোঁ। কাৰণ মই আগতে গানেই গাইছিলোঁ। এই বাইদেউ গান গায় বুলি কওঁতে মানে বিৰাট মনত ভাল লাগিছিলে যে গানটো সদায় প্ৰেক্টিচ কৰি থাকিব লাগে। যদি ভালকৈ
গাব নোৱাৰোঁ বেসুৰা হ'লে নিজ গুণে মাৰ্জনা কৰিব। কাৰণ আজিকালি নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালীক ইমান ভালকৈ গান গায়, ইমান সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰে, সঁচাকৈ ভাল লাগি যায় মনটো। এইটো কমলনাৰায়ণ চৌধুৰীদেৱৰ ৰচনা। এইটো আমি সাহিত্য সভাত গাবলৈ কলাগুৰু বিষ্ণুৰাভাদেৱে শিকাইছিলে তেজপুৰত। এই গীতটো মই গাইছোঁ। খোলা খোলা দেউল দুৱাৰ খোলা, খোলা খোলা দেউল দুৱাৰ খোলা, আৰু কতকাল ৰ'বা বহি বহি ৰ'বা, আৰু কতকাল ৰ'বা বহি বহি ৰ'বা, নিঠুৰ পাষাণ খোলা, খোলা দেউল দুৱাৰ খোলা। মোহন মুৰাৰী এৰি এৰি চক্ৰ গদা তুমি ধৰি, ভাঙা ভাঙি দিয়া গতি দুৰ্বাৰ, ভাঙা ভাঙি দিয়া গতি দুৰ্বাৰ, দেউল দুৱাৰ খোলা, খোলা খোলা দেউল দুৱাৰ খোলা। মৃত্যু জীৱনৰ নহয় শেষ, মৃত্যু জীৱনৰ নহয় শেষ, ধৰাহে মুৰাৰী ৰুদ্ৰ বেশ, বাজক আকৌ শংখ নিনাদ, বাজক আকৌ শংখ নিনাদ, কৰাহে মুৰাৰী ধৰিত্ৰী উন্মাদ, বাজক আকৌ শংখ নিনাদ, বাজক আকৌ শংখ নিনাদ, কৰাহে মুৰাৰী ধৰিত্ৰী উন্মাদ। সুপ্ত সন্তানগণ, সুপ্ত সন্তানগণ, বীৰ হুংকাৰে জাগক এবাৰ, জাগক এবাৰ, বীৰ হুংকাৰে জাগক এবাৰ, জাগক এবাৰ, জাগক এবাৰ, জাগক এবাৰ। ধন্যবাদ।